Hello friends, মোৰ নাম অভিজিত তালুকদাৰ আৰু মই আজি পুনৰ লৈ আহিছো ইংলিছ ভকেবুলাৰী ভিডিও। আজি যেটো শব্দ ডিসকাস কৰিম হেতু আপোনাৰ ইছু শব্দটোৱে বিভিন্ন অৰ্থ প্ৰকাশ কৰে বিভিন্ন সিচুৱেচনত বা বিভিন্ন আপোনাৰ বাক্যত। সো আজি ভালদৰে জানিম আমি ইছু শব্দটোৱে কেনেকুৱা অৰ্থ প্ৰকাশ কৰে। তাৰ লগতে আৰু দুটা শব্দ মই কম, এই দুটা শব্দ পিছত অৰ্থটো আৰু বাক্য ৰচনা এটা কম, এটো পিছত, কিন্তু প্ৰথমতে আমি ডিসকাস কৰিম ইছু শব্দটোৰ বিষয়ে। ইছু মানে আপোনাৰ বিষয়বস্তু। The issue of corona is discussed by media. এনেকুৱা বাক্যত ইছু ব্যৱহাৰ হৈছে। ইয়াতে বিষয়ে আলোচনা কৰা হৈছে। কিহৰ বিষয়ে? আপোনাৰ কৰোনাৰ বিষয়ে। ইছু অফ corona is discussing by media. But we have important issue to discuss. আমাৰ গুৰুত্বপূৰ্ণ কথা ডিসকাস কৰিব আছে, বিষয় ডিসকাস কৰিব আছে। সো নেক্সট যেটো ইছু এ অৰ্থ বুজা হেতু হল আপোনাৰ টাঙৰণ বা সংস্কৰণ বা সংখ্যা, কিমান সংখ্যা মেগাজিন ওলাইছে, কিমান সংখ্যা কিতাপ ওলাইছে। The magazine is issued twice a month. এই ম্যাগাজিনখন মাহেকত দুবাৰকৈ ওলায়। যেটো ইছু হোৱা বুলি কয় হেতু ইছু বুলি আপোনাৰ সংস্কৰণ অসমীয়াত হ'ব। থাৰ্ড যেটো অৰ্থ হয় হেতু আপোনাৰ ওলাই দিয়া বা প্ৰেৰণ কৰা বুজায়। যেনেকুৱা the college will issue you a new identity card, তেনেকুৱা। 4 নম্বৰ যেটো ইছু শব্দটো ব্যৱহাৰ কৰা এটো বহুল প্ৰচলিত হয়, বহুলভাৱে ব্যৱহৃত হয়। এটো হল সমস্যা। I don't have an issue with Himanshu, বা price is not an issue. price to মোৰ কাৰণে কোনো সমস্যা নহয় বা কোনো সমস্যাৰ কাৰণ নহয়, তেনেকুৱা বুজাইছে। আৰু এটা অৰ্থ প্ৰকাশ কৰে হেতু হল আপোনাৰ ফল, পৰিণতি। হেতু হল আপোনাৰ the issue of exam will be positive. এটা আপোনাৰ পৰিণতি বুজাইছে। সো ইছু সম্পৰ্কে আপোনালোকৰ নিশ্চয় এটা ধাৰণা হৈছে ইছু শব্দটো কেনেকৈ বাক্যত ব্যৱহাৰ কৰিব। সো এই সম্পৰ্কে নিশ্চয় আপোনালোকৰ ধাৰণা দিব পাৰিছো। আৰু নেক্সটত আৰু এটা দুটা শব্দ মই লম। এই দুটা শব্দ হল আপোনাৰ থৰলি মানে বিতংভাৱে, পুংখানুপুংখভাৱে। ৰিড ইচ চেপ্টাৰ থৰলি মানে গোটেইখিনি পঢ়াৰ কথা কৈছে ইয়াত। আৰু এটা শব্দ হল আপোনাৰ ক্ৰেয়ন মানে আপোনাৰ মম পেন্সিল যেটো কোৱা হয়, কালাৰ পেন্সিল, এটা হল আপোনাৰ ক্ৰেয়ন। সো এইকেইটা শব্দ আজি মই ডিসকাস কৰো। কালি এনেকুৱা ভিডিও পুনৰ লৈ আহিম। ভিডিওটো যদি ভাল পাইছে আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু লাইক কৰিব। আৰু ধন্যবাদ।